মাত দিছে চাওক ও মম ভূত এইয়া উঠা নমস্কাৰ উঠা উঠা সালাম ক'ৰ এইটো কাজিৰঙা আটাইতকৈ বয়সস্থ হাতী এইটো চিট যে দেখিছে এইবিলাক চিটতে টুৰিষ্টে চাফাৰী কৰে এতিয়া মই যিটো চিটত বহিছোঁ আৰু এইখিনি ডাইৰেক্ট আইকানে দাঁত মাৰি দিছে দেই হাতী দেখিছোঁ কি দাঁত তাৰ একদম মহৰ শিঙৰ পেপাৰ নিচিনা দীঘল ডাঙৰ দাঁত একদম ভাজ লাগি থকা দাঁত এইফালে দেখিছে এয়া কাজিৰঙা মানে ইয়াত বাঘ চাঘ এইবিলাক পানী খাব আহে বা হাতী চাতীও এইবিলাক এনেকৈ আৰামছে পাৰ হৈ ইফালে সোমাই যায় জয়তৰা সুৰডাল উলিয়াই দে এইডাল জয়তৰা সুৰ এইটো কি হাতী জয়মালা ক'ৰ এইটো কাজিৰঙা আটাইতকৈ বয়সস্থ হাতী এইটোৱে নেকি নেকি নে ইয়াতকৈ আছে এইটোৱে কোনটো আছে মুনিমালা এইটো নাগালেণ্ডত আছিলে বাৰু এইটো বাকীবিলাক আমাৰ জয়তৰাহঁত চব 45 বছৰ 50 বছৰ এনেকুৱা হাতী জয়তৰা 45 ইয়াতে চলি থাকে ই পুৰণা হাতী আকৌ অঁ মানে কাজিৰঙাত বহুত বছৰ হ'ল আৰু বহুত বছৰ হ'ল কাজিৰঙাত বহুত বছৰ থকা হাতী এইটো 70 বছৰৰ ওপৰ হৈছে ইয়াৰ বয়স জয়মালা কিন্তু আমাৰ নুৰুলদাই চলোৱা জয়মালাটো নহয় এইটো গোৱালপাৰা জয়মালা মানে এনেকৈ দেচোন ইয়াৰ দিছে মৰ্ণিং দে জয়মালা মৰ্ণিং দে এইটো এটা বহুত পুৰণা হাতী কাজিৰঙাৰ জয়মালাৰ নাম 70 বছৰৰ ওপৰত ইয়াৰ বয়স আৰু এটা আছে বোলে সেইটো কি নাম ক'লি এইটো মণিমালা মণিমালা মই পাইছিলোঁ তো এবাৰ আহোঁতে এইটো এটা এনেকুৱা 70 বছৰ প্লাছ হাতী এইটো 70 বছৰৰ বয়স এতিয়া ভাবকচোন আমাৰ মানুহ এজন 70 বছৰ হ'লে কিমান হয় কেনেকুৱা মানুহজন কেনেকুৱা এটা পৰিস্থিতিত থাকে আৰু এতিয়াও কাম কৰি আছে এইবিলাক নোজোকাবি এই জোকাব এতিয়া মানে লাট মাৰিব এই চাওক ই এনে জোকাই আছে আৰু আমাৰ জয়তৰাক এইবাৰ ৰাইজে দেখাই নাই এইবিলাক নকৰিবি এই ডেকা আমাৰ জীৱন ডেকা পুৰা ৰাইনো গাইড দেখিছে নাই কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ওৱান হৰ্ণ নেশ্যন দুইফালে দুটা বঢ়িয়া বস্তু লগৰকেইটাৰ কথা কৈছোঁ অঁ এইটো কালিয়া দেখিছে আমি একদম যে এইবাৰ চাফাৰী কৰি আহিছিলোঁ জয়তৰাক লৈ জয়তৰা কাঞ্চন আৰু কাক লৈ আহিছিলোঁ কাঞ্চন লক্ষী ধনমালা আমি একেলগে দুটা আহি আছিলোঁ তাৰপিছত চাৰিটা হৈছিলোঁ এতিয়া আপোনালোকে সদায় কমেণ্ট দি আছে মই কাজিৰঙাত অহা আপোনালোকে ভিডিঅ'বিলাক পাই আছে কাজিৰঙা ভিডিঅ' বহুত দেখি আছে কিন্তু চবে কমেণ্টত কৈ আছে যে জয়তৰা ক'ত কাৰণ আহোঁতেতো গোটেই দিনটো মানে গোটেই ৰাস্তাটো জয়তৰাকে দেখি আহিছিলে সেইকাৰণে ভাবিছোঁ এতিয়া জয়তৰাক এবাৰ দেখুৱাই দিওঁ কাজিৰঙা কিন্তু তোৰ চলাত আছে মানস টাইগাৰ ৰিজাৰ্ভ এইটো মোৰ মানসৰ পৰা গিফ্ট দিছে না মানে ইহঁতৰ অভিজ্ঞতা বহুত ইহঁতে মানসতো কাম কৰিছে আকৌ এটা সময়ত এতিয়া কাজিৰঙাত কৰি আছে ইয়াৰ ঘৰে কাজিৰঙাত বাৰু আৰু ডেকা মই দিছোঁ আৰু ই মোৰ ঘৰৰ ওচৰতে ঘৰ আমি একেলগে কাজিৰঙা আহিছিলোঁ প্ৰথম 2020ত গতিকে ব'লক এতিয়া আমি এবাৰ জয়তৰাক চাওঁ আমি জয়তৰাৰ ওচৰত গৈয়ে আছিলোঁ আৰু আহোঁতে প্ৰথম কালি আৰু ৰুমত সোমাইছোঁ মানে জয়তৰাক এতিয়া গাও ধুৱাম জয়তৰাক তাৰ পৰা আনিব গৈছেই আৰু আমিও যাম গৈ জয়তৰাক গা ধুৱাম যেতিয়া এই গামোচা চামোচা লৈ লৈছে আৰু ইয়াৰ ৰুমত সোমাই এইটো চাওক এইটো চিট যে দেখিছে এইবিলাক চিটতে টুৰিষ্টে চাফাৰী কৰে এতিয়া মই যিটো চিটত বহিছোঁ ৰাতিপুৱা মানে জয়তৰাৰ পিঠি দি এইটো চিট উঠাই দিয়ে এইফালে দুজন সেইফালে দুজন এনেকৈ 4জন মানুহ উঠায় চব ৰাতিপুৱা বেছি সময় নহয় আৰু ৰাতিপুৱা 8টা বজাত আজিকালি চাফাৰী শেষে হয় 2 টিপে হৈ আছে চব 6টা বজাৰ পৰা 7টালৈ এটা টিপ আৰু 7টাৰ পৰা 8টালৈ 2টা টিপ তাৰপিছত আৰু হাতীটো দিনভৰ এনেকৈ চৰিয়ে থাকে 8টা বজাতে ডিউটি শেষ একদম আকৌ নেক্সট ৰাতিপুৱা 6টা বজাতহে গতিকে কাজিৰঙাত কাম কৰা হাতী ইমান এটা কষ্ট নাই কিছুমান হাতীটো একদম পাহাৰত থৈ দিয়া কষ্ট আনিব ন আমাৰ হাতী আৰু ৰাতিপুৱা 2 ঘণ্টা ডিউটি মাত্ৰ আমাৰ মানুহৰে 8 ঘণ্টা ডিউটি থাকে জেনেৰেলি কিছুমান কামত সোমালে কিন্তু আমাৰ হাতীৰ ডিউটি মাত্ৰ 2 ঘণ্টা ৰাতিপুৱা 6টাৰ পৰা 7টা আৰু 7টাৰ পৰা 8টা বাকী গাড়ীয়ে কলগছ আনি দিয়ে থৈ যায় আৰামত খাই থাকিব পাৰে আপোনালোকে ভিডিঅ'ত দেখিয়ে আছে তো এইটো চিটটো এনে চিটটো দেখুৱালোঁ আৰু তাৰ লগতে ইহঁতৰ জীৱনটোৰ এটা বস্তু মই দেখুৱাওঁ চাওঁ এইটো হ'ল ইয়াৰ ৰুম এইটো ইয়াৰ ৰুম আৰু এইখন বিচনাতে ইহঁত শুই থাকে বাঁহৰে চাং এইখন এইদিনা ইহঁত ইয়াতে শুই আছিলে শুই থাকোঁতে বনৰীয়া হাতী আহি এই বেৰাখন ভাঙি দিছে এই বেৰখন আমি বেৰা বুলি কওঁ দৰঙৰ মানুহ যে এই বেৰখন মানে হাতীয়ে ভাঙি সোমাই আহিছে কি দাঁত সোমাইছে ন অঁ সেই দাঁত থকাটো নেকি এইখিনিত মানে এটা বনৰীয়া হাতী আছে আজি যোৱা 2 বছৰ 3 বছৰমান হ'ল এইখিনি এৰিয়াতে সি ঘূৰি আছে মানে কি হয় বনৰীয়া হাতীবিলাক মানে ঝুণ্ডত থাকেতো দলত থাকে এই হাতীৰ দলবিলাকৰ পৰা মানে কিছুমান হাতী এনেই বহিষ্কাৰ কৰি দিয়ে দলবিলাকে মানে কেনেকৈ বুজাম এইটো মানে ধৰা হ'ল এটা হাতীৰ এটা মুখিয়াল এটা থাকে সেই মুখিয়ালটোক যদি বেলেগ তাত সেইটো দলতে থকা এটা বেছি শক্তিশালী হাতীয়ে কাজিয়া কৰি তাক হৰুৱাই দিয়ে তেতিয়া সেই দলটোৰ পৰা বাহিৰ হৈ যায় আৰু যিজনে হৰুৱালে সেই হাতীটো দলপতি হৈ যায় তেতিয়া এই হাতীটো এনেকৈ অ'ত ঘূৰি ফুৰে আৰু তেতিয়া তাৰ বেলেগ ধান্দা নাই তেতিয়া তাৰ মানে এই মাইকী হাতীবিলাক বিচাৰি ফুৰিব আমাৰ পোহনীয়া বান্ধি থোৱা তাৰ লগতে কলবিলাক থাকে ন ক'ৰবাত কিবা জেং টেং লগাবলৈ বিচাৰে আৰু আমাৰ কলবিলাক থাকে গাড়ীয়ে দিয়ে থৈ যায় আমাৰ হাতীটো টেনশ্যন নাই সেই কলকেইটা খাবৰ কাৰণে আহে
আৰু সেই আহোঁতে সি মানে এইখিনি এৰিয়াত আজি যোৱা 2 বছৰ 3 বছৰ ধৰি সদায় মানে গধূলি হ'লেই সি আহে। সিহঁতেতো ঘড়ী সময় নাজানে, সিহঁতে 10টা 11টা বুলি নহয়, আন্ধাৰ হ'ল অলপ পিছৰ পৰা অহা টাইম হৈ গ'ল। মই ইয়াতে শুই আছো আৰু এইখিনিত ডাইৰেক্ট আহি কেনে দাঁত মাৰি দিছে দেই। এইখিনি মই ইয়াৰ পৰা চাই আছো, চাই কেনে লগতো চন্দন আছিলে, চন্দনে মোক কৈ আছে যে বৌক উঠি পলাম, দৌৰিম। মই কৈছো নাই, দৌৰিলে সি আৰু জ্বালা কৰিব। দৌৰিলে সি ঘূৰে ঘূৰে খেদি যাব, আৰু খেদি গ'লে হাতীয়ে খেদিলে তুমি বাচিব নোৱাৰে। তাতকৈ অলপ চুপচাপ থাকি এইটো দুৱাৰটোত চিটকনি লগাল থাকে, এইটো আমি চিটকনি বুলি কওঁ, তো এইটো লগাল থাকে। তো এতিয়া আমি হুকডাল যদি খুলি দিব বিচাৰো, সি আৱাজ পালে আৰু সোমাই গুচি আহিব। সেইটো কাৰণে আমি অলপ দেৰি কৰি যেতিয়া সেই তাত গুচি গৈছে, তেতিয়া মই ওলাই সি মানে ভাঙি থৈ গুচি গ'ল। ভাঙি কেনে গুচি। মই আগতে 2 বাৰ 3 বাৰ তাক দেখা পাইছোঁ। সন্দীপহঁতৰ ৰুমটোত থাকোঁতে মানে ডাইৰেক্ট সিহঁতে টৰ্চ মাৰি দিছে, মই হাজি দেখিছোঁ কি দাঁত তাৰ, একদম মহৰ শিঙৰ পেপাৰ নিচিনা দীঘল ডাঙৰ দাঁত, একদম ভাজ লাগি থকা দাঁত। সি এইখিনি জেগাত ঘূৰি থাকে, আৰু ইহঁতৰ জীৱনটোৰ ৰিস্কটো চাওকচোন। এইখন বিচনাত মানুহ শুই আছে আৰু এইখিনিত বেৰ আহি ভাঙি দিছে বনৰীয়া হাতীয়ে, দঁতাল হাতী এটাই। মানে কিহৰ কাৰণে আহে? ইহঁতৰ হাতীৰ কাৰণে সেই গাড়ীৰে লৈ অহা কলবিলাক ইয়াত পৰি থাকে, এইবিলাক খাবৰ কাৰণে মানে সি ডাইৰেক্ট ইয়াত এটেক কৰি দিছে। এইফালে এটা দাঁত সোমোৱাইছে, এই ফাঁক হৈ আছে ক'ৰবাত, এইটো এটা এইখিনিত, আৰু এইখিনি হ'লে অলপ মেৰামতি কৰি ল'লে, আৰু বাকী গোটেই বেৰখন এনেকুৱাই আছিলে, চব এনেকুৱা আছিল। কিন্তু এইখিনি অলপমান ইহঁতে মেৰামতি কৰি এতিয়াও আকৌ এইটো ৰুমতে থাকে। এইটো মানে ইহঁতে এতিয়া ছেফটিৰ কাৰণে এইডাল লগাইছে। ইয়াত ইলেক্ট্ৰিক দিয়া নাই ইহঁতে, কিন্তু এই হাতীটোৱে যাতে ভাবে এইটোত ইলেক্ট্ৰিক আছে বুলি, সেইটো কাৰণে ভয় খাব ইয়াত দি থৈ দিছে। ভাবক ইমান ৰিস্কত এনেকৈ ইহঁতে দেশ বিদেশৰ টুৰিষ্ট আহি আমাৰ ইয়াত চাফাৰী কৰি যায় কাজিৰঙাত। ইয়াত কাজিৰঙা নেশ্যনেল পাৰ্কটো এইখনেই, মই য'ত আছোঁ এতিয়া, মই ইয়াত থিয় হৈ আছোঁ। আৰু এইফালে যদি আপোনালোকে চাই, এইখিনি নদী এখন আছে, নদীখনৰ সিপাৰে এইবিলাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু তাতে মানুহে চাফাৰী কৰে। সেই টুৰিষ্টবিলাকৰ চাফাৰীৰ কাৰণে যিবিলাক হাতী চলাই ইহঁত মাউতবিলাক থাকে, ইহঁতৰ জীৱনটো চাওক আপোনালোকে। সেইখিনিতে বিচনাখন, আৰু এইখিনিত বেৰ ভাঙি হাতী সোমাই গৈছে। এতিয়া আজি জয়তৰাৰ লগত গা ধুওঁ। সেইদিনা 13টা হাতীৰ লগত গা ধুইছিলোঁ, সেইটো মজা এটা বেলেগ, আৰু জয়তৰাৰ লগত গা ধুম সেইটো এটা বেলেগ মজা। মজাটো কিহৰ ক্ষেত্ৰত আহে আপোনালোকেতো জানেই। দলে চুপ মানে জয়তৰা যিটো চাৱাৰ দিয়ে, জয়তৰাৰ পিঠিত যেতিয়া উঠি ল'ব পানীত আপুনি, তাই সুৰডালেৰে পানীটো চুপি লয় আৰু আমাৰে গাত মাৰি দিয়ে এনেকৈ। বঢ়িয়া চাৱাৰ মানে সেইটো, সেইটোতকৈ বেষ্ট চাৱাৰ আৰু নাই। এইটো আমাৰ মাটিমালা। এইটো কি মাতৃমালা? এইটো এটা হাতী, ইয়াত এনেকৈ হাতীবিলাক এনেকৈ বন্ধা থাকে, এইটো হ'ল মাতৃমালা। আৰু মই যে কৈছোঁ বনৰীয়া হাতী সিহঁতৰ ৰুমত আহিছিল বুলি, ৰুমটো এইটো ৰুম নহয়, এই পিছত থকা ৰুমটো, সেইটো ৰুমত আমি আছিলোঁ অলপ আগত। এইটো ৰুম দেখুৱাইছিলোঁ, এই বেৰ ভঙা ৰুমটো এইটো। আৰু এই যোনটো নদীটো দেখিছে, ইয়াতে এতিয়া আমি জয়তৰাক গা চা ধুৱাম। আৰু এইফালে দেখিছে এয়া কাজিৰঙা, মানে ইয়াত বাঘ চাঘ এইবিলাক পানী খাব আহে, বা হাতী চাতীও এইবিলাক এনেকৈ আৰামছে পাৰ হৈ ইফালে সোমাই যায়। ক'ত আছে জয়তৰা? সেইটো নেকি? এইটো জয়তৰা ব'ল, এইটো চাওক জয়তৰা, এইটো এইটো জয়তৰা তাত আছে। ঐ মাতৃমালা, কি খবৰ? মাতৃমালাক বাৰু আপোনালোকে আগতে ভিডিঅ'ত দেখা নাই। অৱশেষত আহি জয়তৰাৰ ওচৰত পাই গ'লোঁ। জয়তৰাক চাব নেকি আপোনালোকে? এইটো চাওক, এইটো আমাৰ জয়তৰা। অ' মই এটা নমস্কাৰ দি দিয়া আমাৰ ৰাইজক বহুত দিনৰ মূৰত। নমস্কাৰ দে, নমস্কাৰ। অঁ চাওকচোন, এতিয়া আমি জয়তৰা আমি একেলগে গা ধুম, আৰু নিজেতো গোটেই লেতেৰা হৈ আছে চাওকচোন। দে অ' জয়, মমটো দি দে। অ' মম, অ' মমে মাত দিছে চাওক। অ' মম, এইয়া গাটো কি লেতেৰা হৈ আছে, দিনটো গোটেই বোকা চোকা মাৰিছে মূৰত, এয়া মূৰত লেতেৰা, সেইফালে গোটেই গাটোৱে লেতেৰা কৰিছে। এতিয়া চব গা চা ধুৱাব লাগিব। বৈত গোটেই বোকা। জয়তৰা এতিয়া শুই দিছে, মানে গোটেই বোকা চাওকচোন আপোনালোকে, গোটেই পিঠিখন। আমি ভাবিছিলোঁ বালিঘাটলৈ গা ধুৱাব লৈ যাম, গতিকে উঠি যাব লাগিব। উঠি যাব লাগিলেতো এনেকৈ বহিব নোৱাৰি, চাওকচোন আপোনালোকে এইবিলাক মাটি কেনেকৈ লাগি আছে গাত পূৰা। এইয়া গতিকে ইয়াতে চাফা কৰিছে, চাফা হোৱাৰ পিছতহে এইক আকৌ উঠাই পেলাই তালৈ লৈ যাব পৰা যাব। মমে পূৰা চাফা হ'বৰ কাৰণে শুই দিছে। ক'ত ব'লক এতিয়া বহুত দিনৰ মূৰত এবাৰ জয়তৰাৰ ওপৰত উঠো মানে এই গা ধোৱাখিনিলৈ লৈ যাওঁ, আৰু কালিয়ে উঠিছে। খোল কাণ, খোল, উঠা উঠা। গৈ আছোঁ এতিয়া জয়তৰাৰ ওপৰত উঠি, থিয় হৈ। কালিয়া বহি আছে, মই থিয় হৈ আছোঁ। মই আছোঁ দেই। আমি যিখিনি জেগাত গৈ আছোঁ, মই আপোনালোকক কৈছোঁহে ভিডিঅ'টো অলপ আগতো, মই বাৰে বাৰে কৈ থাকোঁ, মানে বিৰাট ভাল লাগে মোৰ এই এক্সপিৰিয়েঞ্চটো। এতিয়া আমি এটা নদী এটাৰ পাৰে গৈ আছোঁ, আমি ইয়াতে থাকোঁ কাজিৰঙা আহিলে, আৰু এইটো নদীটো
আৰু নদীটো সিপাৰে যে দেখিছে এয়াই হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই জংঘলখিনি বিশ্ববিখ্যাত যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ইমান টুৰিষ্ট আহে যে চাবলৈ, সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইখিনিও কাজিৰঙাৰে মাটি হয়, কিন্তু সেইখিনি আৰু পূৰা জংঘল। তাত মানে এলাও নাই, এনেকৈ টুৰিষ্ট নহ'লে টিকেট নকটাকৈ সোমোৱা এলাও নাই, বা লগত ছেফটি হেৰি নোহোৱাকৈ যোৱা এলাও নাই আৰু। অ' মাম নমস্কাৰ দে। এতিয়া কালিয়া নামি গ'ল, এইটো কালিয়া, আৰু লগত আমাৰ এইটো কি আছিলে, আমি ইয়াক টংক বুলি মাতো, বিশাল গগৈ, এই আহোম পোৱালিটো। ই আহিলে আৰু কালিয়া তলত গ'ল, আৰু সেইকাৰণে জয়তৰাক এতিয়া মই চলাই আছোঁ। উঠা, নমস্কাৰ, উঠা উঠা, চালাম, উঠা চালাম। আমি আহি আছোঁ জয়তৰাক লৈ, আৰু এইফালে চাওক এইবিলাক টুৰিষ্ট জীপ চাফাৰী কৰা এনেকৈ গৈ আছে, গেটত টিকেটবিলাক দেখুৱাই। এই দলংখন পাৰ কৰিয়ে এয়া কাজিৰঙা অৰণ্যত সোমাব। বাহিৰৰ টুৰিষ্ট এইবিলাক ইয়াত নৰেন্দ্ৰ মোদী টাইপ দেখি দেখো, এইটো টুৰিষ্টক। মোদীও কাজিৰঙাত আহোঁতে এনেকুৱা টুপি এটা পিন্ধি আছিল, এনেকুৱাই পকা দাঢ়ি। এতিয়া আকৌ ই ফটো উঠি লৈছে, ই বিশালে, কাৰণ মোৰ এইবিলাক অভ্যাস নাইতো, সেইকাৰণে ইয়াক নমাই মানে ইয়াক দিছোঁ। মই মাজত আহিছোঁ, কালিয়া উঠি লৈছে, এতিয়া নদীত নমাই দিছোঁ পূৰা জয়তৰা। সেইফালে আৰু দুটা হাতী গা ধুৱাই আছে, এয়া বনমালা আৰু উৰ্বশী নেকি? উত্তৰা নে উৰ্বশী? উত্তৰা। অঁ উত্তৰা। ইয়াক নুঠাব, ভিডিঅ'ত ইয়াক নুঠাব। এইটো কোন উত্তৰা? আৰু এইফালে আছে এইটো কি? বনমালা। জয়তৰা শুই দিছে গা ধুৱাবৰ কাৰণে, সেইফালে বনমালাক গা ধুৱাই আছে, উত্তৰাকো শুৱাই লৈ পেলাই গা ধুৱাই আছে। জয়তৰা সুৰডাল উলিয়াই দে। এইডাল জয়তৰা সুৰ। এতিয়া এই বগা আলিতে কেমেৰা ধৰিব, মই দলে চুপ ল'ম, মানে ইয়াত উঠিম, এনেকৈ পানী মাৰি দিব। এইয়া জিমি উঠি ল'লা হাতীৰ ওপৰত, ধনমালাৰ ওপৰত উঠি ল'লা। আলিয়ে ধৰিছে মোবাইল। হেল্ল' আমি যাওঁ দেই, গা ধুই যাম। আমি যা লগ পাই আছোঁ সন্ধিয়া। এতিয়া গাটো ইয়াতে অলপ ভালকৈ ধুই লওঁ। গা চা ধুলোঁ, আমাৰ হাতীয়ে টংকই লৈ গ'ল। মানে তাৰ দেউতাকৰ নামটো টংক দেই, সি আমাৰ লগত থাকে কাৰণে তাক আমিও টংক বুলি মাতোঁ। তাৰ নাম বিশাল গগৈ। আৰু এইবিলাক বাকী হাতীয়ে গা ধুৱাই আছে এতিয়া, আমি আহিলোঁ। আৰু এইমাত্ৰ ভিডিঅ' কৰিবলৈ নহ'ল কিহৰ কাৰণে, মই পাৰত কেমেৰা এইবিলাক পাৰত থলোঁ, থৈ গা ধুলোঁ ভালকৈ নদীত। তেতিয়া দেখিলোঁ 5টা হৰিণা পূৰা সেইফালে আহিছিলে, কিন্তু আমি এইবিলাক হুলস্থুল কৰি থাকোঁতে আকৌ দৌৰ মাৰি গুচি গ'ল। এইখিনিত চৰি আছিলে আহি, আমি এইখিনিত গা ধুই আছিলোঁতো, এইখিনিত আহি হৰিণাকেইটা চৰি আছিলে, এইখিনিত এই ঘাঁহনিখিনিত ইয়াতে হৰিণাকেইটা আছিলে। মই এটা পাৰত মোবাইলটো থৈ দিছিলোঁ, দি ইয়াত আছিলোঁ, ভাবিলোঁ বোলো গাটো ধুই লওঁ, তেতিয়াহ'লে যদি থাকে মই ইয়াৰ পৰা গৈ বঢ়িয়াকৈ আপোনালোকক ইয়াত দেখুৱাই দিম
কিন্তু নোৱাৰিলোঁ আৰু এইফালে আছিলে ভিতৰ ফালে এনেকৈ সোমাই গ'ল এতিয়া আছে খালি এতিয়া সেই বৰটোকোলাকেইটা আছে বৰটোকোলা নেকি এইকেইটা শামুক খোলা এইকেইটাও কাজিৰঙাৰে এটা জৈৱ বৈচিত্ৰ্যৰ অংশ এই হৰিণাকেইটাও এইখিনিতে আছিলে এই সোমাই গ'ল এনেকৈ তাৰপৰা এতিয়া আমি এনেকৈ গা ধুই এইফালে উঠি আহি গ'লোঁ এইটো আমাৰ জয়তৰা গা চা ধুই চিকচিকীয়া হৈ আহিছিল কিন্তু আকৌ ধূলি লৈ ল'লে পিঠিত এতিয়া সেই ৰাতিৰ কাৰণে কল চল আনি আছে আৰু ইয়াত বান্ধিবতো ৰাতি কল চল আনি থৈ আছে ইয়াতে কল খাই ৰাতিটো থাকিব আৰু তাৰপিছত আকৌ ৰাতিপুৱা চাফাৰী হ'বই 6টা বজাৰ পৰা গতিকে পলম নকৰিব আজিয়ে আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ আমাৰ তৰা কাঞ্চনহঁতৰ পিঠিত উঠি একেবাৰে ওচৰৰ পৰা পৃথিৱী বিখ্যাত এটা খৰ্গ থকা গড় হৰিণ লগতে আন জীৱ জন্তু সকলো চাবলৈ আহক একদম ৰাতিপুৱা কুঁৱলী ফালি ফালি চাফাৰী কৰিব পাৰিব লগতে জীপ চাফাৰীও কৰিব পাৰিব আমি সকলো এফৰ্ডেবল প্ৰাইজত এৰেঞ্জ কৰি দিম আপোনালোক কাজিৰঙালৈ আহিলে ইয়াত এফৰ্ডেবল প্ৰাইজত সুলভ মূল্যত আপোনালোকৰ ধুনীয়াকৈ থকা খোৱা কাজিৰঙাৰ ভিতৰত চাফাৰী কৰা সকলো এৰেঞ্জ কৰি দিম গতিকে এতিয়াই আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰক আমাৰ ৱেবছাইটটোও ভিজিট কৰিব পাৰে nomadictravel.agency গতিকে পলম নকৰিব এতিয়াই স্ক্ৰীণত দিয়া এই নাম্বাৰটোত 6000060220 নাম্বাৰটো অলপমান আনকমন 64060220 এই নাম্বাৰটোত এতিয়াই হোৱাটছএপ কৰি দিয়ক আমি নমেডিক ট্ৰেভেলে সকলো আপোনালোকৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰি থৈ দিম পলম নকৰিব এতিয়াই স্ক্ৰীণত দিয়া নাম্বাৰটোত হোৱাটছএপ এটা কৰি দিয়ক